দলং আপোনালোকে চাই আছে এইটো কিমান কোটি টকা খৰচা কৰি বনাইছে, কিন্তু আজি দেখোন এইটোৰ অৱস্থা এনেকুৱা মানে মাজত থিয় দি আছে। বানপানীৰ সময়ত আপোনাৰ বহুত সমস্যা হয়। ৰাইজে কোৱা মতে এইটো এটা পকী ৰাস্তা আছিল আৰু এইটো এতিয়া চৰত পৰিণত হৈছে। দলংটো ঠিকে আছে, দলঙৰ বয়স কিন্তু প্ৰায় 20 বছৰ হৈছে। আজি মই উপস্থিত আছো সত্ৰকৰণা মন্দিয়া সমষ্টিত সত্ৰকৰণা গাঁৱত। তো আপোনালোকে মোৰ পিছফালে এখন দলং চাই আছে, যিটো দলং আমি দেখা পাইছো চৰৰ মাজত আছে। আৰু এই দলংখন আমি ৰাইজে কোৱা মতে এইটো দলং 15-20 বছৰ ধৰি ইয়াতে আছে, কিন্তু ইয়াতে আমি কোনো ৰাস্তা দেখা পোৱা নাই। ইফালেও কোনো ৰাস্তা দেখা পোৱা নাই আৰু সিফালেও কোনো ৰাস্তা দেখা পোৱা নাই। ৰাইজে কোৱা মতে এই দলংটো হৈছিল 2007 চনত আৰু আজি চলি আছে 2025 চন। তাৰ মানে 15-20 বছৰ গেপ চলি আছে। আমি বহুত বাতৰিত পাওঁ যে নদীয়ে গাঁও উটুৱাই লৈ গৈ আছে, গৰাখহনীয়াৰ প্ৰব্লেম, গৰাখহনীয়াৰ সমস্যা, কিন্তু আমি এইটো লাইভ চাই আছো যে আপোনালোকে চাই আছে যিটো ব্ৰহ্মপুত্ৰ নদী, এই নদীয়ে যে গাঁও উটুৱাই লৈ গৈ আছে। এটা এক্সাম্পল আপোনালোকে চাব পাৰে। ইফালে চাব পাৰে গাঁওবাসীয়ে নাৱেৰে অহা যোৱা কৰে। এইটো এদিন এনেকুৱা ৰাস্তা আছিল, পকী ৰাস্তা আছিল। ৰাইজে কোৱা মতে এইটো এটা পকী ৰাস্তা আছিল আৰু এইটো এতিয়া চৰত পৰিণত হৈছে। ৰাইজে কোৱা মতে এটা সময় আছিল যি সময়ত এইখন এটা পকী ৰাস্তা আছিল আৰু পকী দলং আছিল, যিটো হাইটেক এটা ৰাস্তা আছিল, বহুত ধুনীয়া এটা ৰাস্তা আছিল। মাত্ৰ 2 পৰা 3 বছৰ চলিছে আৰু তাৰ পিছত এইটোৰ অৱস্থা এনেকুৱা আপোনালোকে চাব পাৰে। দলংটো ঠিকে আছে, দলঙৰ বয়স কিন্তু প্ৰায় 20 বছৰ হৈছে। এই অৱস্থা চাই হয়তো আপোনালোকে গম পাইছে যে গাঁওবাসীৰ কি সমস্যা হৈছে। ইয়াত ৰাইজ আছে, তো চেষ্টা কৰিম ৰাইজৰ পৰা জানিবলৈ যে এই কিমান দিন ধৰি এই অৱস্থা হৈছে। তো আপোনাৰ নামটো কি? ইনতাস খান। এই যিটো সমস্যা হৈছে ইয়াত দলং কিয়, কিমান দিন ধৰি ইয়াত দলং আছে? দলং 7 হৈছে। 2007 10 এই কন্ডিশন আছে বানছে। 2000 মানে 7 হৈছে আৰু 10 এনেকুৱা ৰাস্তা আৰু ভাঙি গৈছে। আৰু এই যিটো দলং আছে, দলংটো ভাঙা নাই, কিন্তু এই ৰাস্তা ভাঙিছে আৰু গাঁও ভাঙিছে। তো শুনিব পাইছে দলংটো এনেকৈ আছে, কিন্তু যিটো ৰাস্তা আছিল এই ৰাস্তা ভাঙি গৈছে আৰু গাঁও ভাঙি গৈছে। আপোনাৰ ঘৰ এই চৰৰ সিফালে নেকি? মানে বানপানীৰ সময়ত আপোনাৰ বহুত সমস্যা হয় নেকি? চাইছে মানে চৰৰ সিফালে এখেতৰ ঘৰ আৰু বানপানীৰ সময়ত নাৱেৰে হয়তো অহা যোৱা কৰে, নাৱেৰে অহা যোৱা কৰে। তো এই ৰাস্তা ইয়াতেতো ৰাস্তা এনেকৈ থাকিবই নোৱাৰে। মই যিটো বাস্তৱ অৱস্থা চাই আছো, তো মই অসম চৰকাৰক মই এটা অনুৰোধ কৰিম যে আপোনালোকে চাওক, গৰাখহনীয়াৰ যি সমস্যা হৈ আছে, যদি এনেকুৱা সমস্যা চলি থাকে তেনেহলে এই যিটো নদী আছে, এই নদী যে সাগৰত পৰিণত নহব তাৰ কোনো গেৰাণ্টি নাই। যিটো দলং আপোনালোকে চাই আছে এইটো কিমান কোটি টকা খৰচা কৰি বনাইছে, কিন্তু আজি দেখোন এইটোৰ অৱস্থা এনেকুৱা মানে মাজত থিয় দি আছে। আগতেতো এইটো পকী ৰাস্তা আছিল। আগতে ইয়াৰ পৰা একবাৰ বাবগড়লৈকে ৰাস্তা আছিল। আগতে শুনিব পাইছে যে এই যিটো দলং দেখা পাইছে, এই দলঙেৰে আৰু এই যিটো পকী ৰাস্তা গৈছিল এইটো একদম বাঘবৰলৈকে আমি যাব পাৰিছো, কিন্তু এতিয়া দেখোন এইটো বাঘবৰলৈকে যাব পাৰি না? আমি এতিয়া যাব নোৱাৰে, এতিয়া ভঙা ৰাস্তা আছে। এতিয়া আগতে পকী ৰাস্তা আছিল, এই পকী ৰাস্তাত আমি বাঘবৰলৈ যাব পাৰিছো, কিন্তু এতিয়া আমি এনেকুৱা এটা ভঙা গাঁও আৰু ভঙা ৰাস্তা আৰু ভঙা দলঙেৰে আমি বাঘবৰলৈ যাব নোৱাৰি। যদি বাঘবৰলৈ যাব লাগে তেনেহলে হয়তো বেলেগ এটা ৰাস্তাৰে যাব লাগে, হয় না? হয়।